তো হেল্ল' গাইছ, মই উঠি পেলাই ৰেডি পূৰা গা চা ধুই। এতিয়া বৰ্তমান 4:30 বাজিল। তো 3টা বজাতে উঠছোঁ। উঠি কিনে মই ওলালোঁ। তো চোলা একো দেখা নাই। তো জাষ্ট মই এতিয়া লগৰজন আহি আছে, লগৰজনক ৰখি আছোঁ। তো কেনেকুৱা লাগিছে গাইছ, মোক আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। তো চাই থাকক, ব্লগটো কণ্টিনিউ কৰি আছোঁ। গাইছ চাব পাৰে, এয়া মই দোকান এখনৰ ওচৰত ৰখি আছোঁ। আমাৰ মানে বাটৰে দোকান এখন বাটত। তো ৰাস্তা পূৰা খালী, কোনো মানুহ এটা নাই। চাওক গাইছ, পূৰা খালী এইখন দোকান। আৰু গাইছ তো চাই থাকক। তো গাইছ লগৰজন ফাইনেলি আহি পালে। তো চাব পাৰে, হাই এটা কৰি দি। হাই। তো গাইছ আমি এতিয়া যাবলৈ আছোঁ, বেছি দেৰি কৰি নাথাকোঁ। তো চাই থাকক, ব্লগটো কণ্টিনিউ কৰি আছোঁ। তো গাইছ বলক। তো গাইছ এয়া ৰেল লাইন পালোঁ, চাই আছোঁ মানে আমি এতিয়া। মানে এতিয়া ৰাতি হৈছে, পোহৰ ভালকৈ হোৱাই নাই। তো এতিয়া বেছি নেদেখুৱা। তো অলপ গৈ লওঁ, আগত আৰু কেইটামান লগৰ ৰখি আছে। তো গাইছ চাই থাকক। গাইছ ফাইনেলি লগৰ কেইজনক লগ পালোঁ। তো চবেই পূৰা ৰেডি হৈ আছে ফুল জছত। তো এতিয়া যাওঁ বলক গাইছ, চাই থাকক। আজিৰ ভিডিঅ'টো গাইছ পূৰা ধামাকা হ'ব গৈ আছে। গাইছ বকো আহি পালোঁ। তো আমি পাৰ্বতী পাহাৰ যোৱা ৰাস্তাটোত সোমালোঁ। তো এই চাব পাৰে গেট আপোনালোকে। তো ইয়াতে ৰখিছোঁ আৰু লগৰ কেইজন আগত গুচি গ'ল। তো আমিও যাই থাকোঁ। सो गाइस अभी हम लोग गेट से एंटर कर चुके हैं। তো গাইছ আহি কিনে পাৰ্বতী পাহাৰৰ গেট পাই গ'লোঁ। এতিয়া মানে ওপৰত যাব লাগিব আৰু উঠিব লাগিব। তো মানে ৰাতিয়ে হৈ আছে বৰ্তমান, মানে ভালকৈ পোহৰ হোৱাই নাই। তো সেইকাৰণে ইমান দেখুৱাব পৰা নাই, মানে দেখাও নাপায়। তো মানে মোবাইলৰ ফ্লাছ জ্বলাই পেলাই দেখিছে, চাব পাৰে পাৰ্বতী পাহাৰৰ গেট। তো লগৰকেইটা আগত গ'ল। মানে এতিয়াও সম্পূৰ্ণৰূপে পোহৰ হোৱাই নাই, মানে ৰাতিয়ে হৈ আছে। মানে তো डुल look at the view guys. Guys look at this view. তো গাইছ আহি মানে কি পালোঁ চাওক আপোনাৰ ইয়াতে শিল। তো একদম কুঁৱলী তলত একো দেখাই নাপায় গাইছ, চাব পাৰে মোৰ পিছফালে। তো কি ক'ম গাইছ, আহি ভাগৰ লাগছি, অলপ আছে আৰু বেছি নাই বুলি কৈছি। তো লগৰকেইটা আগত গুচি গ'ল। তো ভিউ চাওক গাইছ। জুমন কেনেকুৱা লাগছে আহি? मजा লাগছে, ফার্স্ট টাইম গাইছ মোৰ ফাৰ্ষ্ট টাইম। তো গাইছ চাব পাৰে ফাইনেলি ইমান কষ্টৰ মূৰত পাহাৰ খোজকাঢ়ি আহি পালোঁ। এই গাইছ 360 ভিউ চাই লওঁ। তো গাইছ কেনেকুৱা লাগিছে জুমন? কেনেকুৱা লাগছে? তো গাইছ অলপ তলত যাওঁ আৰু গাইছ পাগল হৈ গৈছোঁ, মানে কেনেকুৱা জাগা। মানুহ চাওক গাইছ, হ'ব মানুহ। গাইছ কি ক'ম रेडी। তো গাইছ আহি কিনেতে বহি আছোঁ। তো কি ক'ম গাইছ, জুমন ভাগৰ লাগছে। তো সূৰ্য ওলোৱাই নাই চাওক গাইছ। এটা ইয়াৰ টাইম লেভ এটা চাই লওক। एक दिन दिख जाएगा माटी के मोल, जग में रह जाएंगे प्यारे तेरे बोल। एक दिन दिख जाएगा माटी के मोल, जग में रह जाएंगे प्यारे तेरे बोल। तुझे के होठों पर देकर अपने गीत, कोई निशानी छोड़ फिर दुनिया से डोल। एक दिन
moments later. তো গাইছ বহি আছে ইয়াতে ভিউ চালোঁ তো সূৰ্য ওলাল এতিয়া মানে কি কৰিম ফটো চটো উঠিলোঁ অলপমান ফটো শ্বুট কৰিলোঁ তো নাচাই যা থাকলাই गाइस सो गाइस हम लोग अभी मतलब यह मंदिर देख रहे हैं तो भाई अभी जाने का टाइम अच्छा हो गया लग रहा है आके हाँ तो क्या बोलो बोलने के लिए कुछ भी बचा ही हाँ नहीं गाइस मतलब तो चलो व्यू देखिए आप लोग इतना मतलब अच्छा व्यू है तो कुछ बोलने का मतलब अच्छा ही नहीं मतलब इतना अच्छा लग रहा है ना कुछ बोला ही नहीं जा रहा है गाइस তো গাইছ আহি কিনে ভাল লাগিল তো কি ক'ম আৰু ক'ব লগা একো নাই তো আপোনালোকে কেতিয়াবা আহিব এইটো বকৰ পৰা অলপ সময়ত 2-3 কিলোমিটাৰ সোমাই আহিলে পায় গাইছ এইখন পোষ্টাৰখনত কি লিখা আছে চাওক স্ক্ৰীনশ্বট মাৰি ৰাখক মানে ইয়াতে আহিলে প্লাষ্টিক জাবৰ জোঁথৰ যাতে কোনেও নেপেলায় তো মানে কোনেও যাতে আহিলে ইয়াত লেতেৰা নকৰে শিখৰৰ পিঠ এইবিলাক যাতে থু খেকাৰ কোনেও যাতে নেপেলায় মানে যিমান দেখিছোঁ গোটেই লেতেৰা হৈছে পানীৰ বটল প্লাষ্টিক জাবৰ গোটেই সেইবিলাক যাতে আপোনালোকক অনুৰোধ কৰি যাতে কোনেও নেপেলায় তো আমিও পেলোৱা নাই একো আনাও নাই তো এতিয়া যাব ওলাইছোঁ চাই থাকক গাইছ এতিয়া চাহ খাই আছোঁ মানে চবেই লগৰকেইটাই পৰঠা ৰুটি খালে তো মই মানে গেষ্টিক সেইকাৰণে ৰঙা চাহ কি ক'ম আৰু গাইছ ৰাতিপুৱাটো ৰঙা চাহ খাবই লাগিব না If you go, just spread your wings and I never had to grow. You were never ever out there on your own. Oh, I am all the things I've done. I am all the things I want. গাইছ চাব পাৰে আমাৰ মানে নাম্বাৰ প্লেট হলকি গ'ল বাইকৰ নট এটা হেৰাই গ'ল তো উপায় নাই কি কৰিম ই মানে এটা যিটো নোট আছে মানে সেইটো সলকাই নাম্বাৰ প্লেটখন সলকাই ল'লে উপায়টো নাই এয়া চাব পাৰে গোটেই লাইন লাগি আছে আমাৰ তো জুমন বাই বাই তো গাইছ যাবি ভালকে তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ তো লগৰজন গুচি গ'ল এতিয়া কি ক'ম আৰু গাইছ ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকুৱা লাগিল তো কমেণ্ট কৰি লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি পেলাই জনাই দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব তো আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব তো চাই থাকিব সকলোৱে